আজি ভাবিলোঁ জলকীয়া আচাৰ বনাওঁ ঘৰতে। তাকে মই জলকীয়াখিনি ধুই অলপ ৰ'দত শুকুৱাবলৈ দিলোঁ। শুকোৱাৰ পিছত জলকীয়াখিনিৰ পৰা ঠাৰিখিনি গুচুৱাই লৈ তাক এক্সট্ৰাকৈ ৰাখি দিলোঁ। আৰু এতিয়া আহক আমি বাকীখিনি মছলা ৰেডি কৰি লওঁ। বাকী মছলাত আপোনাৰ লাগিব আমি সৰিয়হখিনি আমি ভিনেগাৰত তিয়াম। এই আচাৰটোত আমি কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ। আপোনালোকেও ঘৰত এবাৰ এনেকৈ বনাই চাব, ভাল লাগে খাই বহুত। এতিয়া সৰিয়হত ভিনেগাৰখিনি তিয়াই অলপ টাইম ৰাখি থৈ দিম, সৰিয়হখিনি ভালকৈ ফুলি অহালৈ। তাৰপাছত আমি জলকীয়াখিনি কাটি ল'ম সৰু সৰুকৈ। আপোনালোকে যেনেধৰণে ইচ্ছা তেনেধৰণে কাটি ল'ব পাৰে। মই এনেকৈ দীঘলকৈ কাটি লৈছোঁ জলকীয়াখিনি। তাৰপিছত আপোনালোকক লাগিব এইখিনি গোটা মছলাখিনি। গোটা মছলাত আমি ব্যৱহাৰ কৰিছোঁ মেথি, জলকীয়া, পাঁচফোৰণ, আদা, লং, ইলাচি এই সকলোবোৰ লৈ মই এইখিনি অলপ গৰম কৰি ল'ম। টাৱা দি গৰম কৰি লৈছোঁ। লোৱাৰ পিছত ইয়াক মিক্সি জাৰত অলপ খহটা হৈ থকাকৈ মিহি কৰি পিচিম। খহটা হৈ থকাকৈ পিচিলেও কথা নাই, মিহি হ'লেও কথা নাই, কিয়নো আচাৰত অলপ খহটা হ'লেই ভাল লাগে। মই বাৰু খহটাকৈ পিচিছোঁ। তাৰপিছত সৰিয়হখিনিও এটা পেষ্ট বনাই ল'ম। সৰিয়হখিনি পেষ্ট কৰাৰ পাছত এনেধৰণৰ হ'ব। সৰিয়হখিনিও বেছি পেষ্ট কৰিব নালাগে। তাৰপিছত জলকীয়াখিনিত আমি এতিয়া মছলাখিনি মিক্স কৰিম। মই এতিয়া নিমখ দিছোঁ, নিমখ 2 চামুচ দিছোঁ। তাৰপাছত আপোনাৰ ইয়াতে বাকী যিমানবিলাক মছলা থাকে সেই গোটেইবিলাক দি দিব লাগিব। যেনে আমি এতিয়া যোনখিনি মছলা ডিছ কৰিছিলোঁ সৰিয়হ পেষ্টখিনি দিয়াৰ পাছত এইখিনি ভালকৈ মিক্স কৰিব লাগিব। আৰু তাৰ ওপৰত আমি যে গোটা মছলাখিনি ৰেডি কৰিছিলোঁ সেই গোটা মছলাখিনি ঢালি দিব লাগিব। ঢালি দি তাৰ ওপৰত আৰু মই জিৰা আৰু চফ একেলগে গুড়ি কৰি থৈছিলোঁ। তাৰ বাবে আপোনালোকক জিৰা আৰু চফৰ এইটো দেখুওৱা নহ'ল। এইখিনি মই জিৰা গুড়ি আৰু চফৰ গুড়ি ইয়াতে দি দিছোঁ। তাৰপাছত এই গোটেইখিনি মিক্স কৰি দিছোঁ। মিক্স কৰাৰ পিছত এনেকুৱা ধৰণৰ দেখিব, অলপ টাইম থৈ দিব। তাৰপিছত মই তেলখিনি গৰম কৰিবলৈ কেৰাহীটো বহাই দিলোঁ আৰু কেৰাহীত মই তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত তাত আমি দিব লাগিব অলপ পাঁচফোৰণখিনি ফুটালৈকে অলপ টাইম ৰাখি থৈ দিয়াৰ পাছত গেছটো অফ কৰি দিম। অফ কৰি দিয়াৰ পিছত আচাৰত আমি তেলখিনি মিক্স কৰি দিম আৰু মিক্স কৰি দিয়াৰ পিছত আমাৰ আচাৰ ৰেডি হৈ গ'ল। তাৰপিছত 2 দিন আমি ৰ'দত দিম। ৰ'দত দিয়াৰ পাছত আপুনি আচাৰ খাবলৈ পৰা হৈ যাব। এনেকৈ আচাৰ ৰেচিপিটো বনাব পাৰি। বহুত সহজ আৰু কম বস্তুৰে বনাব পৰা এবিধ জলকীয়া আচাৰ। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব, ভাল লাগিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।